কলডিলৰ ভাজি এইটো সোৱাদ ল'লে আপোনালোকে সদায় এনেদৰে বনাই খাবলৈ মন যাব। তেলত গোটা জিৰা, তেজপাত, পিঁয়াজখিনি ভাজি হ'লত জিৰা, জালুক, শুকান জলকীয়া, আদা নহৰু পেষ্ট, তাৰপিছত দিব হালধি, নিমখ, অলপমান ধনিয়া গুড়ি, অলপমান মিট মছলা, মছলাখিনি জ্বলি নাযাবলৈ দিব অলপমান পানী। মছলাখিনিৰ পৰা ভালদৰে তেল ওলালত তাত দিব কাটি ৰখা কলডিলখিনি লৰাই পেলাই তাত দি দিব তিয়াই ৰখা মচুৰমাহখিনি দি ভালদৰে দুবাৰমান লৰাই ভাজিব ঢাকি পেলাই। তাৰপিছত দি ল'ব টুকুৰা কাটি ৰখা আলুখিনি যেতিয়া ভালদৰে মানে প্ৰায় 80% মান যেতিয়া কুক হৈ যাব সিমানলৈকে ভাজি থাকিব। তাৰপিছত দি ল'ব উতলাই লোৱা গৰম পানীখিনি যেতিয়া শুকাই আহিব আৰু আলু যেতিয়া প্ৰায় 100% কুক হৈ যাব আৰু জোলকণ যেতিয়া ডাঠ হৈ আহিব তেতিয়া আকৌ ঢাকি থৈ দিব আৰু মাংসৰ দৰে সোৱাদ লগাকৈ কলডিলৰ ভাজি ৰেডি হৈ যাব। এনেদৰে নিজেও খাব আৰু